এতিয়া সমান্তৰ প্ৰগতি মানে কি তোমালোকক বুজাই দিছোঁ। তোমালোকৰ কিতাপত 105 পেজটো চোৱাচোন, তাত লিখা আছে এটা সমান্তৰ প্ৰগতি এনে কিছুমান সংখ্যাৰ এখন তালিকা যিখনৰ প্ৰথম পদটোৰ বাহিৰে আন আটাইবোৰ পদেই আগৰ পদটোৰ লগত এটা নিৰ্দিষ্ট সংখ্যা যোগ কৰি পোৱা যায়। এই নিৰ্দিষ্ট সংখ্যাটোকে সমান্তৰ প্ৰগতিটোৰ সাধাৰণ অন্তৰ বোলে। এতিয়া মই এখন সংখ্যাৰ তালিকা লৈছোঁ। 1 2 3 4 তাৰপাছত 5 10 15 20 তাৰপাছত এতিয়া এই সংখ্যাৰ তালিকাখনলৈ মন কৰা। ইয়াৰ এই প্ৰত্যেকটো সংখ্যাকে এটা পদ বুলি কোৱা হয়। এতিয়া এই প্ৰথম পদটোতকৈ দ্বিতীয় পদটো এক বেছি। তাৰপাছত এই দ্বিতীয় পদটোতকৈও তৃতীয় পদটো এক বেছি। তাৰপাছত এই তৃতীয় পদটোতকৈও চতুৰ্থ পদটো একেই বেছি। তাৰপাছত এই 2 নম্বৰ লাইনটোত প্ৰথম পদটোতকৈ দ্বিতীয় পদটো 5 বেছি। তাৰপাছত দ্বিতীয় পদটোতকৈ তৃতীয় পদটো 5 বেছি। তাৰপাছত তৃতীয় পদটোতকৈ চতুৰ্থ পদটো 5 বেছি। অৰ্থাৎ এই প্ৰথম লাইনটোত চোৱা, এইটো প্ৰথম পদ। এই প্ৰথম পদটোৰ বাহিৰে আন আটাইবোৰ পদেই আগৰ পদটোৰ লগত এটা নিৰ্দিষ্ট সংখ্যা যোগ কৰি পোৱা গৈছে। অৰ্থাৎ এইটো 1টো প্ৰথম পদ, তাৰপাছত এই 2টো হ'বলৈ হ'লে ইয়াৰ লগতো 1 এটা যোগ কৰিছে, তেতিয়া 2 হৈছে। তাৰপাছত এই 2টোৰ লগত 1 এটা যোগ কৰিছে, তেতিয়া 3 হৈছে। অৰ্থাৎ এটা নিৰ্দিষ্ট সংখ্যাহে বেছি। তাৰপিছত দ্বিতীয় লাইনটোতো এই প্ৰথম পদটোৰ বাহিৰে আন আটাইবোৰ পদেই এই আগৰ পদটোৰ লগত এটা নিৰ্দিষ্ট সংখ্যা যোগ কৰি পোৱা গৈছে। অৰ্থাৎ এই লাইনটোত এইটোতকৈ এইটো 1 বেছি, এইটোতকৈ এইটো 1 বেছি, তেনেকেই এই গোটেই কেইটা পদেই 1 বেছি। তাৰপিছত এই লাইনটোতো এই প্ৰথম পদটোতকৈ এইটো 5 বেছি। তাৰপিছত এইটোতকৈ এইটো 5 বেছি, এইটোতকৈ এইটো 5 বেছি। এতিয়া যদি ইয়াৰ প্ৰত্যেকটো সংখ্যাকে পদ বোলে, এতিয়া প্ৰথম পদক যদি A1 বুলি ধৰি লওঁ, তেতিয়াহ'লে দ্বিতীয় পদটো হ'ব A2, তৃতীয়টো A3 আৰু চতুৰ্থটো A4। এতিয়া এই 2 নম্বৰ পদটো অৰ্থাৎ A2, এই 2 নম্বৰ পদটো এই প্ৰথম পদটোতকৈ কিমান ডাঙৰ সেইটো উলিয়াবলৈ হ'লে কি কৰিব লাগিব? এই দ্বিতীয় পদটো অৰ্থাৎ A2 পৰা এই প্ৰথম পদটো A1 বিয়োগ কৰি দিব লাগিব। তেতিয়া হ'ব A2ৰ মান 2, তাৰপাছত A1ৰ মান 1। তেতিয়া কি হ'ব? 2ৰ পৰা 1 গ'লে 1। তাৰপাছত এই 2 নম্বৰ পদ, এই 2 নম্বৰ পদটোতকৈ এই 3 নম্বৰ পদটো কিমান ডাঙৰ
সেইটো উলিয়াবলৈ হ'লে কি কৰিব লাগিব এই 3 নম্বৰ পদটোৰ পৰা এই 2 নম্বৰ পদটো বিয়োগ কৰি দিব লাগিব তেতিয়া হ'লে 3 নম্বৰ পদটো a3 minus 2 নম্বৰ পদটো বিয়োগ কৰি দিলে এই 3 নম্বৰ পদটোৰ মান ওলাব তেতিয়া হ'লে a2 ৰ মান a2 মান a3 হৈছিলে 3 তাৰ পাছত a2 হৈছে 2 অৰ্থাৎ 3 বা 2 গ'লে 1 তাৰ পাছত এই 3 নম্বৰ পদটো এই 3 নম্বৰ পদটোতকে 4 নম্বৰ পদটো কিমান ডাঙৰ সেইটো উলিয়াবলৈ হ'লে এই 4 নম্বৰ পদটোৰ পৰা 3 নম্বৰ পদটো বিয়োগ কৰি দিব লাগিব এতিয়া 4 নম্বৰ পদটো a4 এ সূচিত কৈছিলো a4 3 নম্বৰ পদটো বিয়োগ কৰিব লাগিব a3 এতিয়া a4 মান 4 তাৰপিছত a3 মান 3 তেতিয়া হ'লে 1 তাৰ পাছত এই 2 নম্বৰ লাইনটোত 5 10 15 20 তাৰ ইয়াত এই প্ৰথম পদটো হৈছে এটো 5 এই পদটোতকে দ্বিতীয় পদটো কিমান ডাঙৰ সেইটো উলিয়াবলৈ হ'লে কি কৰিব লাগিব এই দ্বিতীয় পদটো ইয়াত দ্বিতীয় পদ এটো 10 a2 পৰা a1 এই প্ৰথম পদটো বিয়োগ কৰি দিব লাগিব a1 তেতিয়া দ্বিতীয় পদটো হৈছিলে 10 তাৰপিছত প্ৰথম পদটো হৈছে 5 ইকুৱেল টু 5 তাৰ পাছত এই দ্বিতীয় পদটোতকে তৃতীয় পদটো কিমান ডাঙৰ সেইটো উলিয়াবলৈ হলো এই একেটা সিস্টেমে কৰিব লাগিব a3 পৰা a2 বিয়োগ কৰিব লাগিব তেতিয়া a3 ত আছে 15 a2 ত আছিলে 10 5 তাৰ পাছত এই তৃতীয় পদটোতকে চতুৰ্থ পদটো কিমান ডাঙৰ সেইটো উলিয়াবলৈ হ'লে এই চতুৰ্থ পদটোৰ পৰা তৃতীয় পদটো বিয়োগ কৰি দিব লাগিব এতিয়া চতুৰ্থ পদটো আছিলে a4 a3 মান a4 মান 20 তাৰপিছত a3 মান 15 5 অৰ্থাৎ ইয়াৰ প্ৰথম পদটোতকে ইয়াত প্ৰথম পদটোৰ বাহিৰে আন আটাইবোৰ পদেই একোটা নিৰ্দিষ্ট সংখ্যা যোগ কৰি পোৱা গৈছে অৰ্থাৎ প্ৰতিটো পদেই আগৰ পদটোতকে 5 ডাঙৰ অৰ্থাৎ সমান্তৰ প্ৰগতি হ'বলৈ হ'লে এনেকুৱা সিস্টেমত থাকিব লাগিব যদি প্ৰথম পদটোতকে দ্বিতীয় পদটো 1 ডাঙৰ হয় তেনেহলে তৃতীয় পদটো সেই দ্বিতীয় পদটোতকে 1 ডাঙৰ হ'ব লাগিব তাৰ পাছত চতুৰ্থ পদটো সেই তৃতীয় পদটোতকে 1 ডাঙৰ হ'ব লাগিব অৰ্থাৎ যিমান সেই সংখ্যাৰ লাইনটোত যিমান সংখ্যা থাকে প্ৰত্যেকটো সংখ্যাই প্ৰথম পদটোতকে দ্বিতীয় পদটোতকে তৃতীয় পদটো তৃতীয় পদটোতকে চতুৰ্থ পদটো এটা নিৰ্দিষ্ট সংখ্যা বেছি হ'ব লাগিব তাৰ পাছত সেই নিৰ্দিষ্ট সংখ্যাটোক সাধাৰণ অন্তৰ বুলি কোৱা হয় এতিয়া এই সংখ্যাখিনিত সাধাৰণ অন্তৰ হৈছে 5 তাৰ পাছত এই প্ৰথম লাইনটোত সাধাৰণ হৈছে 1
অৰ্থাৎ এইটোতকৈ এইটো 1 বেছি, এইটোতকৈ এইটো 1 বেছি, তাৰপাছত এইটোতকৈ এইটো 1 বেছি, অৰ্থাৎ প্ৰথম পদটোৰ বাহিৰে আটাইবোৰ পদেই আগৰ পদটোতকৈ 1 বেছি। তাৰপিছত অৰ্থাৎ এটা নিৰ্দিষ্ট সংখ্যা বেছি। এই ধৰণৰ নিৰ্দিষ্ট সংখ্যাটোক সাধাৰণ অন্তৰ বোলে। সাধাৰণ অন্তৰক ডিৰে সূচিত কৰা হয়। সাধাৰণ অন্তৰ ডিৰে সূচিত কৰা হয়। সূচিত কৰা হয়। এতিয়া তোমালোকে বুজি পালা নহয় সমান্তৰ প্ৰগতি মানে। এতিয়া আৰু কেইটামান সংখ্যা লৈছোঁ। 1 2 4 7 10 20 25 27। এই সংখ্যা লাইনটোত চোৱাচোন। এই প্ৰথম পদটোতকৈ দ্বিতীয় পদটো 1 বেছি, কিন্তু দ্বিতীয় পদটোতকৈ তৃতীয় পদটো 1 বেছি হয় জানো? নহয়, কাৰণ এই দ্বিতীয় পদটোতকৈ তৃতীয় পদটো ইয়াত 2 বেছি। তাৰপিছত এই 4টোতকৈ 7টো 3 বেছি, অৰ্থাৎ ইয়াত সাধাৰণ অন্তৰেই নাই। অৰ্থাৎ এই ধৰণৰ ছিষ্টেমত থাকিলে এইখিনি সমান্তৰ প্ৰগতিত আছে বুলি ক'লে নহ'ব। অৰ্থাৎ এইখিনি সমান্তৰ প্ৰগতিত নাই। এই প্ৰথম 3টা পদতেই গম পালোঁ সমান্তৰ প্ৰগতিত নাই বুলি, কাৰণ এই প্ৰথম পদটোতকৈ দ্বিতীয় পদটো 1 বেছি, কিন্তু দ্বিতীয় পদটোতকৈ তৃতীয় পদটো 2 বেছি।